এটা খবৰৰ সৈতে আসাম গ্ৰীণ ভেলী নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। মাৰ্ঘেৰিটাত চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা অৱস্থা। এজনীয়াৰ শিক্ষকে পাঠদান হাছাক প্ৰাথমিক বিদ্যালয়ত। যি সময়ত চৰকাৰী শিক্ষাৰ খণ্ডত ব্যাপক উন্নয়ন হোৱা বুলি শিক্ষাৰ বিভাগে জাহিৰ কৰিছে, সেই সময়ত কিন্তু মাৰ্ঘেৰিটাৰ শিক্ষাৰ খণ্ডৰ অন্তৰ্গত হাছাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ ব্যৱস্থা দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব, আচলতে প্ৰকৃততে শিক্ষাৰ বিভাগত কি উন্নয়ন হৈছে। 1964 চনতে স্থাপন হোৱা হাছাক প্ৰাথমিক বিদ্যালয়খনত যোৱা 2 বছৰ ধৰি এজন শিক্ষকেই পাঠদান কৰি আহিছে। কণ কণ শিশুসকলৰ ভৱিষ্যতক লৈ ইয়াৰ বিভাগীয় কৰ্তৃপক্ষৰ লৰা ধেমালি নহয় কি? শিক্ষাৰ মন্ত্ৰী মহোদয়, আপোনাৰ শিক্ষাৰ বিভাগে লাখ লাখ চৰকাৰী ধন অপচয় কৰি গুণৰ উৎসৱ উদযাপন কৰাৰ সলনি এজনীয়াৰ বিদ্যালয়সমূহত শিক্ষক নিযুক্তি কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বেছি সুৰক্ষিত হ'ল হয়। বিদ্যালয়খনত 72 জন ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে এজন শিক্ষকে কেনেদৰে শিক্ষাদান কৰিবলগীয়া হৈছে তথা ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা গুণগত শিক্ষা লাভ কৰিছে সেয়া সহজেই অনুমেয়। অসম চৰকাৰৰ ব্যাগুম শিক্ষাৰ বিভাগে মাৰ্ঘেৰিটাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এই এজনীয়াৰ শিক্ষক থকাৰ বিদ্যালয়খনৰ বিষয়ে দুবছেও ভূ নোপোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এখন ভিতৰুৱা অঞ্চল বুলি ক'বলৈ আমাৰ মাইডোখৰ এইখন স্কুলত আজি বহুত দিনৰ পৰাই এজন শিক্ষকে আছে। এজন শিক্ষক থকাৰ কাৰণে আমাৰ বহুতখিনি অসুবিধা হৈছে, ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত বা আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত। মই এখন স্কুলত প্ৰায় 6 বছৰ আগৰ পৰা জড়িত বুলি ক'ব লাগিব। যিকোনো ক্ষেত্ৰত কিবা উৎসৱ হওক, দিৱস হওক, সৰস্বতী পূজা হওক, এনেকুৱা ক্ষেত্ৰত। গতিকে আমাৰ ইয়াত এটা সংগঠনো আছিলে টাইম ছাত্ৰ সন্থা বুলি। টাইম ছাত্ৰ সন্থা আমি অফিচত DC অফিচত এখন দৰখাস্ত দিয়া হৈছিলে, কিন্তু দৰখাস্তখনৰ আমি কোনো ধৰণৰ উত্তৰ নাপালোঁ। গতিকে যদি আপোনালোকৰ থ্ৰুৱেদি চৰকাৰে কিবা চকু মেলি চাই আমি স্কুলখন আগবঢ়াই নিব পাৰিম বুলি আশা ৰাখিছোঁ। বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অৱস্থাও অতি পুতৌ লগা। বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক জিতেশ বৰাই বহু কষ্টৰে পাঠদান কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰে। বৰ্তমান আমাৰ বিদ্যালয়খন এজনীয়া শিক্ষকে পাঠদান কৰি থাকিব লগা হৈছে। বিগত প্ৰায় যোৱা 2 বছৰেই হ'ল কোনো ইয়াত শিক্ষক নিযুক্তি দিয়া হোৱা নাই। মাজতে 2টা গুণোৎসৱ গ'ল। গুণোৎসৱৰ সময়ত সেই 2-3 দিনৰ কাৰণে একোজনক ক'ৰবাৰ পৰা পঠায়। তো এনেধৰণে অকলে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী আছে। এই চলিত বৰ্ষত মুঠতে 72 জন ছাত্ৰ ছাত্ৰী আছে, প্ৰথম শ্ৰেণীৰ পৰা আমাৰ পঞ্চম শ্ৰেণীলৈকে। 72 জন ছাত্ৰ ছাত্ৰীক এজন শিক্ষকে পাঠদান কৰাটো কোনো পধ্যে সম্ভৱপৰ নহয়। গতিকে মই চকীদাৰী কৰি থকা যেনহে হয়। কেতিয়াবা পঞ্চম শ্ৰেণীৰ ৰুমত যদি সোমাওঁ, তেতিয়া বাকী ৰুমকেইটা ল'ৰা ছোৱালীবিলাক বাহিৰলৈ ওলাই যায়, হুলস্থুল হয়, হৈ হাল্লা হয়, কাজিয়া হয়, মাৰপিট হয়, মানে কণ্ট্ৰল কৰিবই নোৱাৰি কোনো পধ্যে। তে এজনীয়া শিক্ষকে তথাপিতো চেষ্টা কৰি আছোঁ। যোৱা বছৰৰ গুণোৎসৱৰ ৰিজাল্টটো আমাৰ A গ্ৰেডে আহিছে, কিন্তু তাৰ আগৰ বছৰত B গ্ৰেড আছিলে। কথা হ'ল কি, এজনীয়া শিক্ষক নহয় যদি ইয়াত আৰু যদি আমাক শ্ৰেণী ৱাইজৰ শিক্ষক বাৰু নালাগে, মোৰ লগত যদি আৰু 2জন শিক্ষক পালোঁ হ'লে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীখিনি আমি অলপমান গুণগত মানদণ্ডটো উন্নত কৰিব পাৰিলোঁ হ'লে বুলি আশা কৰোঁ। সেইটোৱে আৰু। পেঙেৰিৰ পৰা প্ৰমোদ ভূঞা ৰিপৰ্ট, আসাম গ্ৰীণ ভেলী নিউজ।